আপোনালোকেতো গমে পায় আমি খেতিয়ক মানুহ দেখা পাইছে ইয়াতে কি থৈছো খেতিৰ কাৰণে প্ৰস্তুত কৰি আছো এই কচু পাতৰ তলত ধানৰ বীজ अरे कहना क्या चाहते हो এই মিছেছে কি কৰি আছে দেখা পাইছে এনেকাকে এনেকাকে এই জহা ধানৰ বীজ এইখিনি আপোনাৰ কচু পাতেদি ঢাকি থৈ দিম অহাকালি যেটো আমি বীজ কিছি দিম পথাৰত কঠীয়া তুলিত এটো এইবিলাক আপোনাৰ এক মাহ পিছত কঠীয়া হৈ যাব কঠীয়াটো আপোনাৰ আমি ৰুই কেনে ধান বনাব লাগিব যেটো আপোনালোকে গমে পায় খেতিয়ক মানুহ আপোনালোকেও once more এয়া জহা ধান বীজ কালি কঠা ফেলিম যেটো এটোৰ কাৰণে ইয়াতে অলপ গৰম উঠিব দিছো আৰু গৰম উঠি মানে গাজা ওলাব এটোৰ কাৰণে গাইস আমি আজি পথাৰত আহিছো আৰু ভিডিওটো আৰম্ভ কৰিছো পথাৰৰ পৰাই মোৰ ব্লগছ ভিডিও চাই থাকিব আপোনালোকে এই ট্ৰেক্টৰ মাৰি আছে আমিও ইয়াতে মাৰিম আগতে মাৰি থৈ দিয়া আছে ইয়াতে হাল আজি আৰু একবাৰ ট্ৰেক্টৰেৰে হাল মাৰিম ইয়াতে মানে এটো পেকাই দিম আৰু ইয়াতে কঠীয়া ফেলাম আপোনাৰ জাহা ৰঞ্জিত আৰু বৰা তিনিটা আৰু আমাৰ ইয়াতে অলপ ইউৰিয়া কঠীয়াত ছিটাই দিম আৰু পুৰাডন আছে পুৰাডনৰ পেকেট দেখুৱাই দিছো আপোনালোকক এটো পুৰাডনৰ পেকেট এটো দিলে মানে কি হয় আপোনাৰ কঠীয়াটো চিলচিলা হ'ব আৰু কঠীয়াত বেমাৰ নালাগে গাইস চাব পাৰে ফাইনালি আমাৰ ইয়াতে পথাৰত হাল মাৰিব ট্ৰেক্টৰ আহিলে আৰু ট্ৰেক্টৰে মাৰি আছে মই সাৰখিনি ছিটাই দিলোঁ আপোনাৰ পুৰাডন যেটো আছে আপোনাৰ হেতু ছিটাই দিলোঁ তাৰপিছত এতিয়া হালটো মাৰি আছে ইয়াতে মই একেলগে মানে আজি পেকাই দিম মানে এটা দুইছা মাৰিম একেলগে একছা হ'ব আৰু নেক্সট বাৰ আৰু একছা মাৰিম দুইছা মাৰি পেকাই ইয়াতে মানে কঠীয়াখিনি ফেলাম আৰু আপোনালোকে মোৰ ব্লগছ ভিডিও চাই আছে যদি লাইক কমেন্ট শেয়াৰ কৰি দিব হয়তো মই নতুন কৃষক কিবা ভুল হ'ব পাৰে আপোনালোকে কমেন্টত জনাব আৰু যোনে যোনে চাই আছে বন্ধুসকল গাইজ ফ্ৰেণ্ডছ আপোনালোকে মোৰ ভিডিওটো জানে সাবস্ক্ৰাইব কৰি লৈ আৰু বেল আইকনটো ক্লিক কৰি লৈ এটা আশা ৰাখি ভিডিও বনাইছো আৰু লগত আছে বিকাশ ভাই আৰু এয়া চকে হাল মাৰি আছে এয়া পানী মাৰি আছে অলপ পানী নামাৰি নহয় God. बेटा तुमसे ना हो पाएगा हमें तुम्हारे लक्षण बिल्कुल ठीक नहीं लग रहा है तुमसे ना हो पाएगा ফাইনালি অলপমান হল কামত বেছি বতৰটো দেখুৱাইছে হ'ব দে কৃষ্ণ হ'ব দে এয়া ফাইনেলি অলপ কষ্ট কৰিলোঁ পানী অলপ সিঁচি দিলোঁ তাৰপিছত অলপ পানী হ'ল এনেতো সদায় পানী মাৰিয়ে আছে কিন্তু তথাপিতো আমাৰ কঠীয়া তুলিত পানী নাথাকে এইটোৰ কাৰণে অলপ পানী মাৰি দিলোঁ আপোনালোকে দেখা পাইছে ক'ৰ পৰা পানী মাৰিলোঁ কষ্ট হয় আৰু ন অলপমান খেতিয়কবিলাকৰ খেতি কৰা টাইমত আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দিলত মাছাৰী ব্লগছ আৰু ভিডিঅ'টো আজি শেষলৈকে চাব কিয় আজি নতুন কৃষক হিচাপে প্ৰথমবাৰ মই কঠীয়া তুলিত লাগিছোঁ কোনো গাৰ্জেন নাই লগত আৰু চাব পাৰে ট্ৰেক্টৰ মাৰি আছে ফাইনেলি হৈ গ'ল আমাৰ ইয়াতে কঠীয়া তুলিত মানে বাই দিলোঁ আৰু এইটো প্লটটো ওচৰৰ প্লটটো এক্সা মাৰিলোঁ এতিয়া আমি গৈ আছোঁ মানে তাতে অলপমান আছে 1 কঠামান প্লট এইটো মাৰি থৈ দিম মানে
তাতে অলপ কঠীয়াটো জাৱাই দিব লাগিব মানে জাৱালে মানে দোৱা মাটি না আমাৰ দোৱা মাটিত ৰুম ইটোৰ কাৰণে কঠীয়াটো অলপ জাৱাই দিম দোৱা মাটিত ৰুব লগা হ'লে মানে কঠীয়াটো জাৱাব লাগে তো দেখুৱালোঁ ইয়াতে জাৱাম আমি কঠীয়া ইটোৰ কাৰণে হালটো মাৰিলোঁ আৰু এইখিনি জেগাত দেখা পাইছে আপোনালোকে ফিল আপ কৰিছিলোঁ আপোনাৰ ড্ৰেছিং কৰাই নহ'ল বৰষুণৰ বতৰ হৈ গ'ল পৰি আছে তেনেকুৱা প্লটটো এইবাৰ বছৰ মাটি আমাৰ বহুত কমি গ'ল ইয়াতে দেখা পাইছে আপোনালোকে ইয়াতে 1 বিঘা প্লট আছিলে বহুত মাটি কমি গ'ল তথাপিতো আমি জাৱাব লাগিব আজি টোপনি নাহিলে কি হ'ব আমাৰে खत्म बाय बाय टाटा गुड बाय गया এয়া চাব পাৰে আমি এতিয়া কঠীয়া পেলাব যাম ধান দেখা পালে আপোনালোকে গাজা ওলাইছে বঢ়িয়া আমি বস্তাত সোমাই আছো পথাৰত লৈ যাম এতিয়া এইবিলাক মাৰিয়ামো যাব কঠীয়া পেলাবা এইচা মাৰিয়ামক চা দাঁতটো চা দেখাই দে মই একবাৰ এই মাৰিয়ামৰ দাঁত হেল্ল' গাইছ আমি এতিয়া মাৰিয়াম যাব কঠীয়া পেলাবা মই যাম মেছেজ যাব আমি ফাইনেলি আমি আহি পালোঁ দুপৰীয়া এতিয়া 1টা বাজিছে আৰু ইয়া মই 2টা বস্তা দাঙি আনিলোঁ আৰু সিহঁতে আহি আছে মেছেজ আৰু মাৰিয়াম বা সিহঁতে কঠীয়া পেলাব আহিছে আজি কঠীয়া পেলাব মাৰিয়ামে আমি কঠীয়া পেলাম ইয়াতে দাং বল আছে দে আহি গ'ল কঠীয়া এনেকে উঠি আমা তই পানীয়ে পানী পথাৰত যুগ আছে কিন্তু আমাৰ ইয়াতে পথাৰত মাৰিয়াম তুমি আহিলা চেয়াৰত বহি আছ চাও তোমাৰ অলপ দাগ যি হ'ল যে দেখুৱাচোন দাগটো দেখুৱাই দিয়াচোন অলপ দেখুৱাই দিয়া অলপ লাহেকে দেখুৱাই দিয়া লাহেকে দেখুৱাই দিয়া মাৰিয়ামে অলপ দুখ পালে এতে বেৰাটো পাৰ হোৱাতে মানে অলপমান দুখ পাইছে সি এই ছাল গেছি তাতে দি চাফা হেন দিনা ক'ত বুনত দিবা চা ভিতৰত সোমি যা তাতে দি এয়া আমি এতিয়া নাৰদক অলপ ইয়াৰ পৰা স্মৰণ কৰিম কৰি কেনে তামোল পাণ এজোৰা দিম যেতে আমাৰ কঠীয়াটো আমি প্ৰথম খেতিয়ক হয় না প্ৰথম খেতিয়ক যাতে আমাৰ কঠীয়াটো ভাল হয় লক্ষীয়ে যাতে ওপৰৰ পৰা আমাক চাই ভালে ভালে নাৰদ প্ৰভুৱে যাতে চাই ওপৰৰ পৰা আৰু আমাৰ কঠীয়া যাতে ভালে ভালে ভাল হৈ থাকে এটা আশা ৰাখি আমি অলপ নাৰদক তামোল পাণ এজোৰা দিলোঁ আৰু এতিয়া আমি ইয়াতে কঠীয়া ষ্টাৰ্ট কৰিম পেলাৱা চাই থাকিব আপোনালোকে কঠীয়া পেলাম লাইফত প্ৰথমবাৰ কঠীয়া পেলাম আমি প্ৰথমবাৰ কোনোদিনো খেতি কৰি পোৱা নাই এনেকুৱা কঠীয়া ফেলি পোৱা নাই আমি নিজে এইবাৰ ট্ৰাই কৰিছোঁ কি হয় চাওঁ বতৰ ৰাতিপুৱা ইমান কিবা নহয় আছিল ভাল নহয় আছিল এতিয়া অলপ ডাৱৰীয়া হৈ আছে অলপ ৰ'দ ওলাই আছে বতৰ ৰ'দ ওলাই আছে বা অলপ মেঘো দৌৰি আছে ওপৰত চাওঁ কি হয় বতৰে ভাল কৰে না বেয়া কৰে কঠীয়া কি হয় ভগৱানে জানে সব ভগৱানৰ ওপৰত নিৰ্ভৰ আমি এতিয়া কঠীয়া পেলা ষ্টাৰ্ট কৰিম আৰু আপোনালোকক দেখুৱাই দিম এয়া বৰা ইয়াতে আমি বৰা ধান চিটাম আৰু জাহা আছে জহাটো চিটাম ৰঞ্জিত আছে ৰঞ্জিতো চিটাম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আমাৰ বৰা ধান আৰু জহা ধান সিঁচা শেষ হৈ গ'ল ইপিনে প্ৰথমটো বৰা ধান দিলোঁ মাজত জহা আৰু ইপিনে গোটাই এতিয়া ৰঞ্জিত মাৰিম আমি যি হয় যিখিনি ৰয় যিখিনি থাকে আলু
का सालू बेटा कहाँ गए थे? मम्मी ने प्यार करना सो रहे थे, पापा ने पैसे दिए नस रहे थे, भैया ने लड्डू दिए खा रहे थे। हाय फ्रेंड्स, আমি এতিয়া কথায়াতলে পাইছোঁ। এয়া পাপা মা, মায়ে ধানৰ বস্তা নিছে, সেইটো দেখা পাইছে। মাও নমন ওচৰত আছে, দেখা পাইছে। আপোনালোকক দেখুৱাই দিলোঁ, এয়া কইঠা এনেকৈ পেলাই দিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে ভাল লাগিল। আমি পথাৰৰ পৰা এতিয়া গৈ আছোঁ। 3টা বাজিল, মানে আপোনাৰ 1টা বজাত আহিছিলোঁ, এতিয়া 3টা বাজিল। কইঠা পেলালোঁ। বতৰটো ভালে কৰক, আশীৰ্বাদ কৰক আপোনালোকে, বতৰ ভাল হয় আৰু যাতে মোৰ কইঠাটো বতৰ পায়, মানে বাটা বৰষুণ যাতে আজি নাহে, এইটো আশা কৰিছোঁ। আৰু কঠীয়াতলিটো আপোনালোকক দেখুৱাই দিলোঁ। পাছৰ ভিডিঅ'ত আৰু কঠীয়া যেতিয়া ডাঙৰ হ'ব আপোনালোকক বেলেগ নতুন ভিডিঅ'ত দেখুৱাম। পাছত আশা কৰিছোঁ খেতি ভাল হ'ব, আপোনালোকে আশীৰ্বাদ কৰিব। और मैं पथारे कोरोना हम तो देखो 2-2.5 घंटे सुबह लगाते हैं पार्क में और शाम को सत्संग में जाते हैं, तो मुझे तो नहीं लगता कोरोना हमारे नज़दीक आ जाए, क्योंकि आप सत्संग जाते हो। सत्संग में जाते हैं। प्यारी समझ गई। এতিয়া ভাত ভোক লাগছে, ভাত খাম যায়। আপোনালোকে ভিডিঅ'টো চালে ধন্যবাদ থাকিল। গাইজ বন্ধুসকল, আজিৰ কাৰণে ইমানতে অন্ত পেলাইছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক ভাল ভাল ভিডিঅ' দিব চেষ্টা কৰিম। লাঙি পাতি থৈ দিছে, কোনোবা নাই, মাছ চাছ নাই, দেখাই দিলোঁ আপোনালোকক।